হাই বন্ধুসকল, আপোনালোকে চাই আছে যুব কল্যাণ ফাৰ্ম ৰংগিয়া। বন্ধুসকল, মই কৈছোঁ আজি মই আপোনাক সম্পূৰ্ণ এটা টিউটৰিয়েল দিম যে দেশী মুৰ্গী আপোনালোকে ঘৰৰ ভিতৰতে কেনেকৈ পুহিলে আপোনালোকে লাভৱান হ'ব পাৰিব। মানে যদি আপোনালোকে মিনিমাম 500 মান মুৰ্গী পোহে, আপোনালোকো মানে মাহত কমচে কম আপোনালোকে মাহত মানে 30,000 টকা ইনকাম কৰিব পাৰিব। এইটো মই গেৰাণ্টি ক'ব পাৰোঁ, কিয়নো 30,000 টকা আপোনালোকে মাহত আৰামত ইনকাম কৰিব পাৰিব 500 মুৰ্গী পুহিলে। তো বন্ধুসকল, ঘৰৰ উঠানত বা ঘৰত চোতালৰ ওপৰতে বা আপোনালোকে অলপ ঘৰৰ বাৰাণ্ডাতে অলপ বেৰা দি পেলাই অলপ কিবা মানে চিষ্টেম কৰি পেলাই মই আপোনাক দেখাই দিছোঁ চিষ্টেমটো। এইটো চিষ্টেম কৰি পেলাই আপোনালোকে মানে ঘৰৰ বাৰাণ্ডাতে আপোনালোকে কি কৰিব পাৰিব, 500 মান মুৰ্গী পুহিব পাৰিব। যেতিয়া আপোনালোকে 500 মান মুৰ্গী পুহিব, তেতিয়া আপোনালোকে মানে এই 500 মুৰ্গীৰ পৰা আপোনালোকে মাহত 30,000 টকা ইনকাম কৰিব পাৰিব। তো বন্ধুসকল, চাই থাকক মোৰ চেনেলটো। আৰু যদি বন্ধুসকল মোৰ চেনেলত নতুন, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে, এবাৰ লাইক আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। বন্ধুসকল, মই আপোনালোকক সকলো ধৰণৰ টিপছ মানে এবাৰ ফাৰ্মৰ বিষয়ে যিকোনো ধৰণৰ টিপছ, আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে, কিবা মানে প্ৰব্লেম থাকিলে মোক কমেণ্টত লিখিব, মই আপোনালোকক নিশ্চয় উত্তৰ দিম। তো বন্ধুসকল, এইটো চাওক, এইটো মই আপোনাক দেখাই দি আছোঁ। এইটো মোৰ ঘৰত এইটো ফাৰ্মৰ এইটো কণী পাৰিবলৈ দিয়া গৈছে মুৰ্গীকেইটা। আৰু ইয়াতে মুৰ্গীকেইটা কণী দিয়ে। আৰু বন্ধুসকল, আপোনালোকে যদি ইচ্ছা কৰে যে মই বেলেগ চিষ্টেম কৰি দিম, মানে কণী পৰাৰ কাৰণে চিষ্টেমটো বেলেগো কৰিব পাৰে। আৰু মই আপোনাক দেখাই দি আছোঁ যে মই যে বাৰাণ্ডা এটা পুহি আছোঁ বা মুৰ্গীকেইটা, এইটো তলত মই চাওক, এইটো তলত গুড়ি মানে পাৰি দিছোঁ। মানে ধানৰ যিটো গুড়িটো মই ইয়াতে মানে পাৰি দিছোঁ মুৰ্গীৰ তলত, মানে মাটিৰ ওপৰত পাকাই হ'ল, পাকা নহয় মোৰ বাৰাণ্ডাটো, তথাপিও এইটো গুড়িটো পাৰি দিছোঁ। এইটো চাওক, এইটো মুৰ্গীটো ইয়াত 1 কিলোমান ওজন হৈছে আৰু আপোনালোকে দেখাই পাইছে। তো বন্ধুসকল, আপোনালোকে যদি ইচ্ছা কৰে এনেকুৱাকৈ আপোনালোকে নিশ্চয় নিজৰ ঘৰৰ বাৰাণ্ডাতে এনেকুৱাকৈ আপোনালোকে 500 মান মুৰ্গী পুহিব পাৰিব। যদি বন্ধুসকল আপোনালোকৰ যিকোনো ধৰণৰ পোৱালি লাগে, দেশী লোকেল বা কইল বাট বা যিকোনো ধৰণৰ হাঁহ মুৰ্গী যিকোনো ধৰণৰ পোৱালি লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। তো বন্ধুসকল, এনেকুৱা পদ্ধতিত যদি আপুনি মুৰ্গী পোহে, এইটো চাই লওক, মই এইটো খানা খাবলৈ দিছোঁ, এইটো দানাৰ পাত্ৰ হয়, এইটো খানা খাবলৈ দিছোঁ, এইটো খানা খাই আছে সিহঁতে। আৰু তলত মানে আপোনালোকে গুড়িটো কেনেকুৱা পাৰি দিব, তলত মানে যিটো লিটাৰ বুলি কয়, এইটো লিটাৰটো আপোনালোকে গুড়ি দিছোঁ মই। গুড়ি আপোনালোকে মিনিমাম 4 ইঞ্চি মোটাকৈ পাৰি দিব লাগিব। এইটো চাই লওক, এইটো নেক্সট মই দেখাই আছোঁ। এইটো বাৰাণ্ডাৰ কাষত সৰুকৈ আৰু এটা ঘৰৰ কাষতে এইটো দেখাই আছোঁ মই আপোনাক। বেলেগ ছাইড কৰা আছে, অলপ চাইজত সৰু, সেইবিলাক কণী নিদিয়ে। কিন্তু এইটো মই যিটো দেখাই আছোঁ, এইটো কিন্তু কণী দিয়া মুৰ্গী হয়। আৰু এইটো চাই লওক, ইয়াতে মুৰ্গীকেইটা কণী দিয়া নাই, এইটো চাগে 15 দিনৰ মানৰ ভিতৰত কণী দিব। আৰু বন্ধুসকল, এইটো মই পদ্ধতি এতিয়া যিটো চাই লওক, এইটো লিটাৰটো মই গুড়ি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে গুড়ি ব্যৱহাৰ কৰিব পাৰিব। বা যেনেকুৱা দৰকাৰ মই বেৰাটো বাহিৰে দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে, যদি আপোনালোকে ইচ্ছা কৰে যে মই বাহিৰে নেদাওঁ, মই নেটেৰে দিম, তেতিয়াহ'লে তথাপি দিব পাৰিব। তো বন্ধুসকল, এনেকুৱাকৈ আপোনালোকে নিজৰ ঘৰত 500 মান মুৰ্গী পুহি পেলাই মাহত 30,000 টকা ইনকাম কৰিব পাৰিব। এইটো মই গেৰাণ্টি দি ক'ব পাৰিছোঁ। তো বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক আৰু কমেণ্ট নিশ্চয় কৰিব। যদি মোৰ লগত যোগাযোগ কৰিব বিচাৰে, মই সকলো ধৰণৰ সুবিধা, মানে প্ৰব্লেম, মানে যিকোনো ধৰণৰ আপোনালোকৰ সহায় সুবিধা লাগে মই কৰিম। তো বন্ধুসকল, থেংক ইউ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে।